মই আজি ভিডিঅ'টো বনাবলগীয়া হ'ল। কিন্তু কিছুমান মানুহ এনেকুৱা আছে যে আনৰ উন্নতি দেখিব নোৱাৰে, চকু চৰহা মানুহ বুলি কয় যে আনৰ উন্নতি দেখিব নোৱাৰে। আনৰ উন্নতি দেখিব নোৱাৰা মানুহবোৰক চকু চৰহা বুলি কয়। যদি কোনোবা এজন মানুহে অলপ ডেভেলপ কৰিছে, উন্নতি কৰিছে, তাক কেনেকৈ সহায় কৰিব লাগে, কেনেকৈ তাক ওপৰত উঠাই নিব লাগে। এতিয়া আপুনি চাওক, মাৰোৱাৰী সম্প্ৰদায়ৰ মানুহ এটা চাওক, মাৰোৱাৰী সম্প্ৰদায়ৰ মাৰোৱাৰী এজনে যেতিয়া দোকান দিব, সেই মাৰোৱাৰীজনে দোকানত আপোনাৰ একেবাৰে গোটেই 1 কেজি যদি আপুনি চেনি আনিব যায় মাৰোৱাৰীজনৰ দোকানৰ পৰা, আপোনাক একেবাৰতে গোটেই চেনিখিনি উঠাই নিদিয়ে। খুব 800 গ্ৰাম চেনি উঠাব 1 কেজিত। 800 গ্ৰাম উঠাৰ পিছত তেওঁ দি থাকিব, হাতৰ উঠাই থাকিব, এমুঠিকৈ উঠাই থাকিব। আপোনাৰ দিমাগত এতিয়া কিন্তু আপোনাৰ মেণ্টেলিটি কি ভাবিব, কি তেওঁ মোক হাতৰ উঠাই দি আছে, চেনি সৰহকৈ উঠাই দি আছে বুলি আপুনি ভাবিব। কিন্তু সেই মাৰোৱাৰীজনে যিটো মিচিকিয়া হাঁহি দিব, আপুনি সেই মাৰোৱাৰীজনে দিবানা আপুনি যাব, আপুনি সেই দোকানটোলৈ ঘৰখনাই যাব। কিন্তু সেই মাৰোৱাৰীজনে যে আপোনাক কিমান যে লুটি দিছে আপুনি সেইটো খবৰ নাই। এতিয়া আমাৰ অসমীয়া দোকানী এজনী চাওক, অসমীয়া দোকানী এজন দোকান দিব, অসমীয়া দোকানী যে পূৰা তেজ গৰম, অসমীয়া হয়, সি পূৰা একেবাৰে উঠাব বস্তুখিনি, একেবাৰে উঠাই কিনে একেবাৰে দি দিব। আপুনিতো তাত কি খঙত দিছে বে এই বস্তুখিনি, খঙত দিয়াৰ লগে লগে আপুনিতো তাৰ দোকানতো নাযাব ন, মাৰোৱাৰীজনৰ দোকান আপোনাৰ সেইটো চক্ৰ হয়, দিছ এ বিজনেছ মাইণ্ড, সেইটো হয় চক্ৰ, হয় আপোনাৰ তাৰমানে মাৰোৱাৰীজনে আপোনাক সেইটো চক্ৰত লৈ আপোনাৰ তাৰমানে কাষ্টমাৰ হেৰি কৰে, সেইটো কয় কাষ্টমাৰ ছাৰ্ভিচ, গ্ৰাহক সেৱা। সেইটো বুজি পাব লাগিব। কিন্তু আমাৰ অসমীয়া মানুহৰ মেণ্টেলিটি সেইটো নহয়, সেইটো মাৰোৱাৰী মানুহৰ মেণ্টেলিটি আছে, দিছ এ বিজনেছ মাইণ্ড। বুজি পালে আপোনালোকে? যিকোনো দোকানত চাব, আপুনি চাব, যিকোনো নহওক, আপুনি এটা সাধাৰণ মোবাইল দোকানত চাওক, এজন মাৰোৱাৰী মোবাইল দোকানত যাব, এজন অসমীয়া মোবাইল দোকানত যাব, আপুনি কোনজনে বেছি আপোনাক ৰেচপেক্ট কৰিব? মাৰোৱাৰীজনে নিশ্চয় ৰেচপেক্ট কৰিব। কিন্তু তেওঁক কি লাগে? কাষ্টমাৰ লাগে। অসমীয়াজনে ক'ব কি, মোক কাষ্টমাৰ আহিলেও আহিবি, নাহিলেও নাই। সেইটো কথা, সেইটো আপোনালোকে ভাবি পাব লাগিব, নিজে বুজি পাব লাগিব বস্তুটো, তাৰমানে কথাটো কেনেকুৱা ধৰণৰ চক্ৰ চলি আছে। সেইটো হৈছে এটা বিজনেছ মাইণ্ড। সেইটো কথা ক'বৰ কাৰণে আজি মই ভিডিঅ'টো বনালোঁ। বাই।